খানা দে আমি কাঢ়ি লৈ আহোঁ আৰু খাই থাকোঁ মকলে মকলে। আজি দুৰ্গন্ধ সহ্য কৰিবলৈ আমি নাকত ধৰি ভিডিঅ' বানি আছোঁ। আৰু ইয়াতে ক্ৰিকেট খেলা নেট টানিছে, বহি ভাল লাগে ইয়াতে। আমি সৰু থকাতে বহুত সৰুছিলোঁ, এইখিনি 30টামান চেৰি উঠি পেলাই আমি হয় সভা হয় ইখানৰ পিছতে দোকানখন কিয় বন্ধ থাকে, 6 মাহ বন্ধ 6 মাহ কিয় খোলা থাকে। এই গাইছ ৱেলকাম টু টেকলি ভ্লগছ। আৰু মই আজি আপোনালোকক দেখি আছোঁ আমাৰ গাঁওখন সুন্দৰ পৰিৱেশ, আৰু ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই থাকিব। আৰু গাঁওখনৰ আমি ইটো মূৰে আহিছোঁ বাঙালপাৰাৰ মূৰে, আৰু সেইখন হ'ল এখন আৰু মোৰ কাষতে আছে সেউজীয়া ধাননি পথাৰ এইখন। আৰু আমাৰ গাঁৱৰে এটা ব্যক্তি জিতু দা, সিটো ঘৰ সিও ভিডিঅ' বনাই থাকে, আগৰ পৰাই ভ্লগ বনাই থাকে। আৰু মই নতুনকৈ ভ্লগ শিকি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। আৰু এই গাঁওখন মই আপোনালোকক দেখি দি আছোঁ আজি। আৰু এইটোৱে জিতু দাৰ ঘৰটো, এইটো আপোনালোকে চাব। আৰু এইটো হ'ল অনুপাহাৰ ঘৰটো। আৰু আমি সিটো ফালৰ পৰা আহিলোঁ, আৰু আমি ইটো মূৰে যাম। ইয়াৰ মন্দিৰটো আমি পামহি, আৰু মন্দিৰৰ পৰা সিটো চাইডত দেখি আছোঁ, আপোনালোকে চাই থাকক। আৰু দৃশ্যটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব গাইছ। আৰু আমি এতিয়া সিটো ফালৰ পৰা আহিলোঁ, সিটো ফালে আৰু মানুহৰ ঘৰ আছে মাত্ৰ 7 ঘৰ, সিটো ফালে ইমান মানুহ নাই। আৰু আমি ইটো ফালে যাই আছোঁ, মন্দিৰৰ ফালে চাই থাকক। আৰু মই আপোনালোক দেখি আছোঁ আমাৰ ভলীবল খেলা ক্ৰিকেট বেছি ভাল পায় খেলা মাহত। এইটো কমলদাৰ ঘৰ, চব খেলা বেছি ভাল পায়, আগ্ৰহ আছে খেলাৰ প্ৰতি। আৰু এইখন হ'ল দোকান, কণ্ট্ৰলৰ চাউল দিয়ে, চৰকাৰৰ পৰা চাউল আহিলে মানুহক বিতৰণ কৰে। আৰু আমি মন্দিৰ আহি পাওঁহি, এইটো মন্দিৰটো আমাৰ ঘৰৰ ওচৰতে মন্দিৰটো। আৰু এইটো আছিল সৰজী দহাৰ ঘৰ, আৰু তাৰে কাষতে আছে দেৱহাৰ ঘৰ, আৰু আছে ৰুক্মদাহৰ ঘৰ, সেইটো। তাৰপিছত আমি আহিবলৈ চিংচঙৰ ঘৰ এইটো। আৰু এখন মোৰ ভিডিঅ' ডেইলি চাই, বাপাকো চাই পুতাকো চাই, সেইকাৰণে ভাল লাগে। আৰু সেইটো আছিল মোৰে ঘৰটো। আৰু এইটো মন্দিৰটো আহি পালোঁ, আৰু এইখন কালি বনাইছে, দুটা মানুহ কাই বনাইছে, বহি ভাল লাগে ইয়াতে। আৰু সেইটো হ'ল আবুৰ ঘৰ, সদায় আটা পৰি থাকে, লাইনটো গেলি চলিমাখনক আটা পৰে, কাৰণ চলিমাখনে ইয়াতে খেলাই বল খেলাৰ জেগাখিনি দেখি দি আছোঁ। আৰু এইটোৱে মন্দিৰটো, মই মন্দিৰৰ ভিতৰত যাই আৰু দেখি দিছোঁ। আৰু সেইখন নেটখন আপোনালোকে দেখিছে, সেইখন নেটত বল খেলা হয়। আৰু বহুত দিন হ'ল বল খেলা নাই, মই ভিতৰত যাই পেলাই কৈ আছোঁ কি কাৰণত খেলা নাই। আৰু এইখন গেটখন বানি আছোঁ নতুনকৈ, চব ভিতৰত যাই কম, চাই থাকক। আৰু ইয়াতে ক্ৰিকেট খেলা নেট টানিছে, বহুত দিন হ'ল এতিয়া খেলিবলৈ 1 মাহমান হৈ গ'ল, কিন্তু এখন খেলিব পৰা নাই কাৰণ বুন বেছিকৈ গাজিছে। আৰু সেই তাতে চাপ ঢালাই কৰিছে, এখন গেট বানি আছোঁ নতুনকৈ, সেই তাতে পানী মাৰাৰ ওপৰত তাতে পিক্সত পানী হয়, সেইকাৰণে আজি বহুত দিন হ'ল খেলা নাই। সেইখিনি পানী মাৰা চেচ হ'লে খেলা খেলিব, আৰু আপোনালোকক চাব সেইখিনি খেলা মই দেখাম কোনোবা দিনা। আৰু এইটোৱে আমাৰ গাঁৱৰ মন্দিৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াতে ফাংচন হয়, সভা হয় ইখানৰ পিছতে, আৰু আপোনালোকে বহুতে দেখিছে, আমি গাছ চলিটো চবেই চায়ে। আৰু যোনে যোনে দেখা নাই চাবলৈ আহিব, মজা ফাংচন হয়, আৰু ময়ো ডেন্স কৰোঁ মঞ্চতে। আৰু এই ফিল্ডৰ বুনমাখন কাটি আছে, কাটিলেহে ভাল দেখা হ'ব। তাৰপিছত আমি আহিলোঁ নদীৰ ফালে আহি থাকোঁতে ভাবিলোঁ বা কাকাৰ তাত থুকি যাওঁ। ধৰিছা এইটো হ'ল আমাৰ কাকাৰ ঘৰটো, এইটোৱে। আৰু এইটো ৰাস্তাৰ ঘৰটো, তাতে টিউশ্যন কৰা হয়। তাৰপিছত এইবাৰ আমি নদীলৈ যাম। আৰু আমি নদী আহি পালোঁ, আৰু আমি এইখন জংঘলতে পুষ্পা শ্বুটিং কৰিছিলোঁ। আৰু যোনে যোনে পুষ্পাখন চোৱা নাই, লিংকটো মই দিম ডিছক্ৰিপশ্যনত, আপোনালোকে চাই যাব। এইখন জংঘলতে আমি পুষ্পা শ্বুটিং, কাবাই কমফাই হাগি থৈ দিয়ে, সেনেকৈ নাকত ধৰি ভিডিঅ' বনাব লগা হৈছিল। বহুত কষ্ট সহ্য কৰি আমি পুষ্পাখন বনাইছিলোঁ, চাব আৰু চাপৰ্ট দিব আপোনালোকে। আৰু সেইখনে নদীখন।
গাইছ আজি আৰু বহুত ৰ'দ দিছে সেই ৰ'দৰ মাজতো ভিডিঅ'টো বানি আছো আৰু দুৰ্ভাগ্যবশত সেই পুষ্পা এখন বানাতো একেবাৰে হাগি থৈ দিছিল আজি হাগাই আছে 2 বছৰ হ'ল পুষ্পা এখন বানাবা আজি দুৰ্গন্ধ সহ্য কৰি পেলাই আমি নাকত ধৰি ভিডিঅ' বানি আছো কেমেৰামেনে এনেকৈ আছে তথাপি একো টেনশ্যন লোৱা নাই সহ্য কৰিব লাগিব ভিডিঅ' বনাইছোঁ কাৰণে আৰু আপোনালোকৰ ছাপৰ্ট লাগে ছাপৰ্ট দি যাওক ভিডিঅ'টোত আৰু আমি ইটো ফালৰ পৰা ডাইৰেক্ট ইটো চাইড যাম আৰু আমাৰ ইটো চাইডে আছে ৰাহুল দাৰ আৰু গগন দাৰ ঘৰ আমি সিটো চাইডলৈ যাম এইবাৰ এইখন দোকানখনৰ বিষয়ে কিছু কথা কৈ আছোঁ আৰু আমি মন্দিৰৰ পৰা সিটো সিটোৰ পৰা আহিলোঁ আমি সিটো ফালে যাম আৰু মই সৰুৰ পৰা দেখিছোঁ এইখন দোকানখন ভাল চেল হয় আৰু এইবাৰ সিটো চাইডে আমি যাওঁ বলক আৰু এইটোৱে কেমেৰামেন আজিৰ কাৰণে আৰু সিটো চাইডে আছিল আৰু এটা বেলেগ কেমেৰামেন আছিল আজি ল'লোঁ ইয়াক মন্দিৰৰ পৰা এইটো চাইড সিটো চাইডটো কেঞ্চেল কৰিলোঁ ইয়াৰ কিবা বোলে প্ৰব্লেম হৈছে অলপ এইখন হ'ল আমাৰ চাৰৰ দোকানৰ পৰা আমি সিটো চাইড যাম তিনিআলিৰ ফালে এইফালে আমি আহিলোঁ এইবাৰ চাই থকা আৰু স্কুলখনত একবাৰ যাম আমি তিনিআলি আহি পালোঁ সেইখন তিনিআলিৰ পৰা আমি সিটো চাইড যাম ৰাওনা কৰি এইফালে আৰু সিটো চাইডে দুটা ইটাৰ ফাটি আছে চাব আপোনালোকে শেষলৈকে আৰু এইটোৱে হ'ল আমাৰ ঘৰত তিনিআলি আৰু সিটো চাইডে আমি যাম আমি ইটো চাইডে একবাৰ যাই আহোঁ স্কুলখনৰ ফালে স্কুল ঘৰখন দেখাই দি আছোঁ আৰু আমি তিনিআলিৰ পৰা ইটো চাইড আহিলোঁ স্কুলখনত দেখি আমি সিটো চাইড যাৱাই নাই আৰু মই এইখন স্কুলতে পঢ়িছিলোঁ সৰুতে এইখন স্কুলতে 5 লৈকে আছে 5 শ্ৰেণীৰ পৰা আৰু সেইটো চাইডে আছে ভাটিপাৰা চাওক কি ধুনীয়া পিকচাৰ আৰু ইয়াতে ভিডিঅ' বনালে মজা গাছ গছনি চব আছে মজা এটা চিনাৰী হৈ যায় আৰু স্কুলখন দেখাই দি আছোঁ আপোনালোকক চাওক আৰু মই সৰুতে ইটো ৰুমতে পঢ়িছিলোঁ কাৰণ ইটো ৰুম নতুনকৈ হ'ল আৱিষ্কাৰ আৰু ইটো চাইডে চাওক আৰু এইখন চাওক আপোনালোকে এইখন এখন 6 মাহমান হ'ল আমি থকাতে নাছিল এখন তালা মাৰি একেবাৰে ডাঙৰ চলিছে এতিয়া ভাঙি পৰিব সেইকাৰণে আৰু এইখন ফুলৰ বাগিচা এখন নতুনকৈ সজোৱা হৈছে এইখন আৰু সেই এটা ৰুম আছিল আমি সিটো ৰুমতো পঢ়িছিলোঁ তাৰপিছত 5ত আহি ইটো ৰুম পাইছিলোঁ আহি আৰু ইটো চাইড মই দেখাই দি আছোঁ চাওক আৰু আমি সৰু থাকাতে বহুত সৰুছিলোঁ কিমানমান থাকাতে এনেকৈ জাপ মাৰিছিলোঁ আৰু এখন কিন্তু নামাৰোঁ এখন ডাঙৰ হৈছোঁ জাপ মাৰিব আৰামছে পাৰে আৰু চাই কি ধুনীয়া এই চাইডে পতাকা চব দিয়ে আছে অসমৰ মানচিত্ৰ দিয়ে আছে আৰু এইটো পণ্ডিত জৱাহৰলাল নেহেৰু আৰু এইটো চাওক আৰু আমি থাকাতে ইমান পাক্কা নাছিল এখন পাক্কা হৈছে আৰু এটি আছিল পাংঘৰ আছিল ভাত ৰন্ধাতে এখন নিচে সিটো চাইডে দেখি দি আছোঁ পাংঘৰটো যাওঁ বলক আৰু এইখন স্কুল স্থাপিত হৈছিল 1895 চনত আৰু চাওক এই চাইডে পাংঘৰটো আছে দেখি দি আছোঁ এইটোৱে হ'ল পাংঘৰটো এতিয়া খানা দেই আমি কাঢ়ি লৈ আহোঁ আৰু খাই থাকোঁ মকলে আৰু পিছত গোটেই বাগান বুলি ক'ব পাৰি এই গাছৰ বাগান কিবা সৰু বাগান জংঘল হৈ গৈছে জংঘলৰ পৰিস্থিতি এইটো দমকলটো আমি সৰু থাকোঁতে এনেকৈ আছিল আৰু এখনো আছে আমি সৰু থাকোঁতে এইটো এনেকৈ খুৱাই আছিল এখন ছিঙি পৰছে কাৰণ বিতলা চলি জন্ম পাইছেতো আৰু আমি তিনিআলিৰ পৰা এইটো চাইড আহিলোঁ ফাইনেলি আৰু চাওক এই চাইড দুটা ইটাৰ ভাটি থকা কথা কৈছিলোঁ সেয়া সেইটো চাইডে আছে চাই থাকক আৰু ইয়াতে ইটামাখান খোৱা হৈছে গোটেই কলা পৰি গৈছে ইমাখন ইটামাখান ছাই হৈ গৈছে সেইকাৰণে এতিয়া থাকে বেয়া ইটা না আৰু আমি সেইটো চাইডে যাই আছোঁ আৰু সেইটো মোৰ আমৈহাৰ ঘৰ আৰু ইফালে যাই পেলাই গোটেই বস্তুমান দেখি দিছোঁ আৰু এখন দোকান দেখাম 6 মাহ খোলে আৰু 6 মাহ বন্ধ থাকে কি কাৰণ থাকে মই তাতে যাই দেখি আছোঁ চাওক ভিডিঅ'টো শেষৰ দেখি আৰু আমি সেইটো চাইডে যাই আছোঁ আৰু সেইটো চাইডে এটা চলিৰ ঘৰ দেখি আছোঁ কেমেৰামেন ফাৰ্ষ্টৰ কেমেৰামেনটো মন্দিৰৰ কোনজনী আছিল সেইটোৱে লালমিয়া সিং ধোনী এইটো তাহাৰ ঘৰ আৰু এইটো চাইডে দুটামান লগৰৰ ঘৰ আছে এতিয়া আমি যাই আছোঁ মামাৰ ঘৰলৈ আৰু আমি ইটো চাইড আহি থকাতে তামোল খাব মন গ'ল সেইকাৰণে তামোল খাব আহিলোঁ পাণ ছিঙিলোঁ আৰু তামোল এখন ল'লোঁ এইটো আমাৰ সঞ্চিতা দাহাৰে ঘৰ আৰু দাদা থকা বকত এইটো ঘৰটো চাওক আৰু আমি সেইটো চাইডৰ পৰা আহিলোঁ আৰু এই ভাষা আহি পামহে চাওক আৰু বহুত দিনৰ মূৰত আহিলোঁ না 6 মাহ মূৰত আহিলোঁ ইটো চাইডে এই নদীটোৰ সিটোফালে সেই এটা ভাষা আৰু ইটোফালে এই এটা ভাষা
দুটা ভাটাৰ ভিতৰত আছে এইখন দোকান আৰু আপোনালোকক কৈছিলোঁ যে এইখন দোকানখন কিয় বন্ধ থাকে 6 মাহ বন্ধ 6 মাহ কিয় খোলা থাকে এটাই কাৰণ এতিয়া ঠাণ্ডাৰ দিনত ইটা বনোৱা হয় সেইকাৰণে এইখন দোকান খোলা থাকে আৰু বাৰিষা কালত এতিয়া মানুহ নাথাকে সেইকাৰণে এইখন বন্ধ থাকে সেই এটা কাৰণ বাৰিষা কালত এতিয়া পানী হয় এতিয়া বুন মাখন এতিয়া বুন গাজি যায় 6 মাহ কাৰণ নুখুলে কাৰণে দোকানখন আৰু 6 মাহ পিছত মজাকৈ আৱিষ্কাৰ কৰি থৈ দিব দোকানখন আৰু দেখাম ঠাণ্ডাৰ দিনত ইটাৰ ভাটিত কেনেকৈ কি কাম কৰে চাই যাব সেইটো ভিডিঅ' বেছি দিন নাই আৰু এইখন আমাৰ গাঁৱৰে জাখলা পাহাৰ আৰু আমি পাহাৰত উঠি আছোঁ এইখন হ'ল আমাৰ এতিয়া জাখলা পাহাৰ বুলি কয় কাৰণ এইখন জাখলা পাহাৰ দি ইটা বনোৱা হয় চাবা পিকচাৰখন কেনেকুৱা হয় আৰু এই কেমেৰামেনে নামিব পৰা নাই সেই পাহাৰখনৰ পৰা জাখলা পাহাৰৰ পৰা মই নামিলোঁ 1-1.5 মিনিট নামিছোঁ কিয় বা পৰা নাই কাৰণ সেই অভিজ্ঞতা নাই আমাৰ অভিজ্ঞতা থাকোঁতে 6 মাহ ধৰি আমি কাম কৰোঁ ইটাৰ ভাটিত আৰু এইটো আছিল ফাৰ্ষ্ট কেমেৰামেন আৰু এইটো ছেকেণ্ড কেমেৰামেন আৰু মই হ'লোঁ থাৰ্ড ভিডিঅ' বনা মেন আৰু ইয়াৰ পৰা বহুত দূৰত যাব পাৰি উঠিব পাৰি আৰু বোলে ইয়াৰ ঘৰ এইটো আৰু চাওক ওপৰত কেনেকৈ উঠে দেখি দিয়ক এয়া এটা কেমেৰামেন ওপৰত উঠিলা আৰু মই উঠি যাই আছোঁ আৰু এটা কেমেৰামেন পিছফালে আছে মই দেখি দি আছোঁ বহুত কষ্ট কৰি ওপৰত উঠা হয় এই এটা কেমেৰামেন ইয়াৰ বহুত তলত আছে চব বুজি আৰু এইখন ৰূপনগৰ আমি বহুত দূৰ উঠিছোঁ এই তলৰ পৰা ভয় লাগে অকস্মাত ভয় লাগি যায় আৰু এই নামিব ধৰিছে বেছি ভয় লাগে নে ধেমালি তলত এই বহুত ওপৰত উঠিছোঁ 30টামান চেৰি উঠি পেলাই আমি ওপৰত উঠিছোঁ আৰু চাপৰ্ট কৰি যাব গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাঁৱৰে ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু পিছফালে এটা মহাপণ্ডিত উঠি আছে এটা পকা পণ্ডিত বহি আছে তাহাত ধৰি আজি ভিডিঅ'টো বনাব পাৰিলোঁ সেইখিনি ভাল লাগিছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব